close till I get up. Time is barely. Hello everyone, welcome back to my YouTube channel. Hello আপোনালোকক আকটা ধন্যবাদ স্বাগতম জনাইছো। তো আজি হৈছে সৰস্বতী পূজা। মই ভাবিলো যে এটা সৰস্বতী পূজালৈ ব্লগ বনোৱা যায়। স্কুলৰ আমাৰ গোটেই পৰিৱেশটো দেখাম আপোনালোকক যে আমাৰ স্কুলৰ কেনেকুৱা ধুনীয়া পৰিৱেশত আমাৰ স্কুল অৱস্থিত। তো এতিয়া বৰ্তমান ঘৰৰ ড্ৰেছতে আছো। ঘৰতে আছো বৰ্তমান, এতিয়া ঘৰৰ ড্ৰেছ পিন্ধি আছো। তো স্কুলৰ ড্ৰেছ ওলাব লাগিব, গা ধুব লাগিব আৰু গা ধুই স্কুলৰ ড্ৰেছ পিন্ধিকে আমি আকৌ এই ব্লগটো ষ্টাৰ্ট কৰিম। তো আৰু কি ক'ম আৰু ক'বলৈ এতিয়া একো কথা নাই। স্কুল ওলোৱাৰ পিছত, স্কুললৈ যোৱাৰ পিছতে সকলো কথা ওলাব। তো স্কুল ড্ৰেছ ওলাইকে আপোনালোক আকৌ জড়িত হৈ আছো। তো এতিয়া স্কুলৰ ড্ৰেছ পিন্ধিলোঁ, ভাল লাগিছে কাৰণে জেকেট পিন্ধিলোঁ, চুৱেটাৰটো পিন্ধিলোঁ আৰু স্কুলত আহি আমি ৰেডি হওঁ। আৰু আহি আমাৰ স্কুলত বৰ্তমান পালোহি আৰু সেইখন আছে আমাৰ স্কুল। আৰু আহি বৰ্তমান বহুত ওখ আমাৰ পাহাৰৰ ওপৰত আমাৰ স্কুল অৱস্থিত বৰ্তমান। আৰু আহি আছোঁ, মজা লাগিছে বৰ্তমান এতিয়া। আৰু আমাৰ কৰোণাৰ কাৰণে সংখ্যা বহুত কম স্কুলত। কৰোণাৰ মাজত সৰস্বতী পূজা স্কুলত পাইকে আপোনালোকৰ দেখা। অৱশেষত আমি স্কুললৈ উপস্থিত হ'লোহি। চব আহিলে আৰু স্কুলত আহি আছোঁ বৰ্তমান। আৰু এইফালে আৰু এজন ব্লগাৰ উপস্থিত আছে। আৰু বহুত ভাগৰ লাগিছে বৰ্তমান। এই চুজ কিনি আছোঁ সঁচা। ৰেষ্ট লৈ লৈ বৰ্তমান এতিয়া আৰু এটা কুৱেশ্যন আছিলে আৰু ইয়াৰ লিংকটো মোৰ টেক্সটত পাই যাব। আৰু এটা কথা, এনি টাইম এনিৱে এনিবডি আই এম ৰেডি। এই বাক্যটো এইটো ডাইলগটো এইটো কোনখন চিনেমাৰ ডাইলগ হয় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব, যাতে আমি গম পাওঁ। আৰু এইফালে পেটলা ভাই, আজি সৰস্বতী পূজা আমাৰ স্কুলৰ ড্ৰেছৰ লাষ্ট সৰস্বতী পূজা আজি কেনেকুৱা লাগিছে? ভালে লাগিছে মনটো। আপোনাৰ এক্সাইটেড মানে আমাৰ ব্লগটো হৈছে মেমৰিজ। আৰু এইফালে আমাৰ ক্লাছমেটবোৰ আছে আৰু বহুত কিবা কিবি মানে আজি ভাল লাগিছে বহুত ব্লগ কৰি প্ৰথম এক্সপিৰিয়েঞ্চ। হেপী, নেক্সট লেভেল। তো এতিয়া পুষ্পাঞ্জলিলৈ আহিলোঁ আমি। এতিয়া পুষ্পাঞ্জলি লোৱাৰ পিছত এতিয়া চাগে প্ৰসাদ বিতৰণ কৰিব লাগিব। প্ৰসাদ বিতৰণ কৰিকে প্ৰসাদ খাইকৈ চ' আমি ঘৰলৈ যাব পাৰিম। তো কেইটা বাজে আমি নাজানো, কিন্তু ঠিক কৰি লৈছোঁ 12টা চাৰে 12টামান বাজি গৈছে। আজি ইমান আগতে যিমান ভাল লাগে এতিয়া ইমান ভাল লগা নাই, কাৰণ এইবাৰ কৰোণাৰ কাৰণে বহুত কম সংখ্যক হৈছে মানুহ। কি ক'ম আৰু, আমি যি খবৰ পাইছিলোঁ যে বৰষুণ পৰিব, সেইটো কথা হ'ল। কেনেকুৱা লাগিছে? বহুত বেয়া লাগিছে। ছোৱালী চাব নাপাম, বেয়া লাগিছে। আমাৰ হিৰ' বেলেগ অলপ খবৰ আৰু বৰষুণ পৰি আছে। আৰু এতিয়া আমি বুট পালোঁ, প্ৰসাদ পালোঁ। এতিয়া প্ৰসাদ খাব লাগে, সৰস্বতীৰ প্ৰসাদ। এতিয়া ইয়াত ধুনীয়াকৈ বহি লওঁ আৰু আমি প্ৰসাদ উপভোগ কৰোঁ।
কি দিছে আমি চালোঁ মুখতি খুলিব লাগিব খুলিলে দিয়ক মানে ইয়াতে কি আছে বুট আছে মোৰ ফেভৰেট হয় বুট এতিয়া বুট কেইটামান সৰস্বতী পূজাত বুটৰ মই বেয়া ভাল মজা প্ৰসাদ খালি কেনে লাগিছে আজি বৰ্তমান আমি প্ৰসাদ খাই সমাপ্ত হৈছে কিন্তু আমাৰ প্ৰধান আছে যে অলপ কিবা কাম আছে থাকে সেইকাৰণে আমাৰ অলপ ৰাখি কৰিছোঁ আমি এতিয়া ৰখি আছোঁ কি কাম বা আমি নাজানো কামটো কৰিয়ে যাব লাগিব এতিয়া বৰ্তমান এফালে আছে চব ক্লাছ কি হ'ব গম্ভীৰ বাবা কিবা খালা বহুত ভাল লাগিছে তোমালোকক আজি প্ৰথম মানে পুষ্পাঞ্জলি কৰিলা আৰু তোমালোকে প্ৰসাদ গ্ৰহণ কৰিলা বহুত ভাল লাগিছে আগলৈ আকৌ আহি থাকিবা হা শুনিলে আমাৰ মৰমৰ লক্ষ্য আছে যে অলপ কথা আৰু বহুত মৰমৰ এনেদৰে আছে যে আছে কিন্তু সময় পোৱা নাই আমি এনেকুৱা ব্লগ শ্বুট কৰিবৰ কাৰণে কিন্তু কৰিম সময় দাদা কেনেকুৱা লাগিছে ভালে লাগিছে বহুত দিনৰ মূৰত স্কুলখনত আহি নিজৰ স্কুল আচাৰ্যসকলো বহুত ভাল আৰু দাদাই নতুন এখন বাইক লৈছে ল'লে মানে ল'লোঁ কেতিয়াবা আছে 200 বহুত বছৰ সপোন আছিলে 2,30,000 ল'লে বঢ়িয়া ল'লোঁ আৰু শুনিলে আমাৰ মৰমৰ দাদা নিজেও কষ্ট কৰিব লাগে ঘৰৰ পইচাতকৈ নিজৰ ইনকমে লোৱাটো বেছি ভাল হয় আৰু কি কৰি আছে এতিয়া কি কৰিম আৰু গ্ৰেজুৱেশ্যন কমপ্লিট এইবাৰ পুলিচ এপ্লাই কৰি থৈছোঁ চাওঁ কি হয় বৰ্তমান আমাৰ স্কুল ছুটি হৈছে একদম শেষলৈ আমি থাকিলোঁ আৰু শেষত আমাৰ প্ৰসাদ বিতৰণ কৰিলে প্ৰসাদ ল'লোঁ এতিয়া আমি ঘৰলৈ যাব লাগে লাহেকৈ গৈ আছোঁ প্ৰসাদ আজিৰ দিনটো বৰ ভাগৰুৱা আৰু ঘৰত যাই এতিয়া ধুনীয়াকৈ শুব লাগিব বিচনাত ফোন কৰিবলৈ ধৰিছে এতিয়া জল্দি ঘৰলৈ যাব লাগে নহ'লে মায়ে গালি দিব অলপ ঐ চাইড আৰু ব'লা আৰু কি ক'ম আৰু ক'বলৈ একো কথা নাই পূৰা বৰষুণ পৰি আছে বোলা হওঁ তেতিয়া আমি ইয়াত এটা সেৱা কৰোঁ নহয় ভাবোঁ আৰু এখন ডমিনাৰ 250 মিণ্টু দাৰ বঢ়িয়া বাইক বঢ়িয়া সঁচা আজি বহুত মজা লাগিলে একো ক'ব নোৱাৰোঁ আৰু আজি ভাগৰ লাগিছে নাই ইমান লগা নাই পানী পুৰি খাবা খাব পাৰি কিন্তু বৰষুণ দি আছে বেয়া হ'ব ন গৰম দিনত খাব ভাল ঠাণ্ডা দিনত অলপ বেয়া तो इस ब्लॉग को एंड करने का टाइम आ चुका है तो मैंने सोचा है कि एंड तो घर में ही करेंगे ठीक है तो घर में मिलकर आप लोगों से थोड़ा बातचीत करेंगे और इस ब्लॉग को एंड करेंगे যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাই দিব তেতিয়া মই গম পাম যে ভিডিঅ'টো ভাল হ'লে নে বেয়া হ'লে যদি আৰু অলপ ভাল কৰিব আছে তেতিয়াহ'লে মই আৰু নেক্সট ভিডিঅ'ত ভাল কৰিবলৈ চেষ্টা কৰিম আৰু কি ক'ম আৰু নেক্সট আৰু এই চেনেলত আৰু ভাল ভিডিঅ' আহিছে তো অলপ ছাপোৰ্ট কৰক আৰু ভিডিঅ' ভাল আহিব বাই